আমাৰ সকলোৰে জীৱনত প্ৰায় কিছুমান এনেকুৱা মুহূৰ্ত আমি পাওঁ যাক আমি সঁচাকৈ ধৰি ৰাখিবলৈ বিচাৰোঁ। তো আজিকালি ধৰি ৰখাৰ এটাই উপায়, যিটো আমাৰ হাতত কেমেৰা থাকে। চ' কেমেৰাত আমি ফটো আকাৰে নহ'লে ভিডিঅ' আকাৰে আমি ধৰি ৰাখিব পাৰোঁ। একচুৱেলি আজি আমি আহিছোঁ সাগৰ চাবলৈ। হয়, সৰুৰ পৰা খুব হেঁপাহ আছিল কি এদিন মই সাগৰ চাবলৈ যাম, যিহেতু আমি মুভি বা টিভিত দেখি থাকোঁ। ত' আজি উপস্থিত হ'লোই তামিলনাডুৰ চেন্নাইত অৱস্থিত মাৰিনা বীচ চাবলৈ, যোনটো ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট আৰ্বান বীচো হয় আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় 6 কিলোমিটাৰ, যোনটো বে অফ বেংগল মানে বংগোপসাগৰত অৱস্থিত। সঁচাকৈ ক'বলৈ গ'লে আমি ইয়াত বহুত এনজয় কৰিলোঁ। লাইফত আপুনি ফাৰ্ষ্ট টাইম যেতিয়া যায় তাৰ এক্সাইটমেণ্টটোৱে বেলেগ হয়। আৰু আপুনি ইয়াত গৈ পেলাই দেখিব বহুতো মানুহ আহে ইয়াতে, আৰু ইয়াতে চাওকচোন ভয়ো লাগে কিন্তু বহুত ভাল লাগে কিন্তু দেই। আপোনালোকে জীৱনত বহুত ঠাই ঘূৰিছে বা ঘূৰিব, কিন্তু সাগৰটো মিছ নকৰিব। সঁচাকৈ বহুত ভাল লাগে, ইয়াৰ মজাটোৱে অলপ বেলেগ। আৰু ইয়াত বহুত ভাল লাগিল আমাকো। সৰু সৰু পোৱালিবোৰে খেলি আছিলে, তো তাতে আমি বিহু ডান্সো অলপ কৰি দিলোঁ। খুব ভাল লাগিল কাৰণ আমি ইয়াতে ফাৰ্ষ্ট টাইম আহিছিলোঁ। আৰু ইফালে চাওক না, মেলাৰ দৰে পৰিৱেশ, বহুতো ষ্টল দেখিবলৈ পাব, দোকান দেখিবলৈ পাব। তাতে আমি মাছ ভাজা খালোঁ, ফল মূল খালোঁ। তাৰপাছত আমি ঘোঁৰাটো উঠিলোঁ দেই, হৰ্চ ৰাইডিং বুলি কয়। তো এনেকৈ ধৰণে আমি সময় পাৰ কৰিলোঁ, খুব ভাল লাগিল। তো এনেকৈ এনজয় কৰি থাকোঁতে সন্ধিয়া কেনেকৈ হ'ল গমেই নাপালোঁ। তো আজিলৈ বাই।